মোৰ চেনেলটো সাবস্ক্রাইব করব সাবস্ক্রাইব কেসি টক Hey guys, welcome to my video আৰু আজি হল 2019 ৰ প্ৰথম ভিডিও বনাম বুলি মই বনাব পৰা নাই আজি হল প্ৰথম ভিডিও আপোনালোকে চাই থাকিব আৰু আপোনালোকক প্ৰথমতে ভোগালী বিহুৰ শুভেচ্ছা থাকিল পিঠা খাওক এনজয় কৰক আৰু আজি মই আপোনালোকক এঠাইত ফুটাবলৈ লৈ যাম মানে এটা মন্দিৰত লৈ যাম বহুত ডাঙৰ মন্দিৰ তাত বহুত মানুহ হয় আপোনালোকে ভিডিওটো চাই থাকক আৰু এনজয় কৰক আৰু ভিডিওটো চাওক বলক মানে আমি এতিয়া যাই আছো ভোগেশ্বৰী মন্দিৰ আমাৰ লগত বলক ভোগেশ্বৰী মন্দিৰ চাম So guys, আমি আহি পালো আৰু গাড়ীখন থলো ইয়াতে আৰু চাওক সেইফালে গাড়ী আৰু এতিয়া আমি যাম এইফালে এতিয়া আমি ভিতৰত আছো আৰু এতিয়া আমি লগ পালো আমাৰ কেচি ভাইক বন্ধু কেনে লাগছে ভাই বহুত বেছি ভাল লাগছে আৰু তোমাক লগ পাই আকৌ বেছি ভাল লাগিল আৰু যিকেইটা পাঠশালা মানুহে ভিডিওটো চাই আছা এটা ৰিকুৱেষ্ট কৰিম প্লিজ ভিডিওটো এটা শ্বেয়াৰ কৰি দিয়া কাৰণ পাঠশালাৰ বস্তু হয় এইটো ভিডিও প্লিজ শ্বেয়াৰ কৰা আৰু আমাৰ পাঠশালাৰ যিটো আমাৰ ভোগেশ্বৰ মন্দিৰ আছে সেইটো যাতে প্ৰমোট হ'ব লাগে কাৰণ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিব লাগিব চ' প্লিজ শ্বেয়াৰ বাটনটো ক্লিক কৰি দিবা আৰু মানে কি বহুত মানুহ হৈছে আৰু মানে কেনে লাগছে আজি ইয়াতে মানুহ ভাল লাগছে বহুত বেছি ভাল মানুহ চানুহ পুৰা মানে মানুহ আছে আৰু ই মোৰ লগৰে পুৰা এনজয় কৰি আছো চাই থাকক ভিডিওটো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কেচি টক মানে কি ইয়াতে এতিয়া ডিম্পুদা আহিছে এই ইয়াতে আৰু আপোনালোকক যদি পাৰোঁ মই ডিম্পুদাকো দেখুৱাই দিম চাই থাকক ভিডিঅ'টো আৰু কেচিক দেখুৱালোঁ কেনে লাগিল জনাব আৰু তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বাকীখিনি আপোনালোকক এতিয়া দেখুৱাই আছোঁ বলক এতিয়া আমি ভোগেশ্বৰীৰ মেইন মন্দিৰটো চাওঁ মানে আমি মন্দিৰটো দৰ্শন কৰিলোঁ মেইন মন্দিৰটো আৰু এইফালে দেখা পাইছে এইটো হৈছে কালদিয়া নদী পাছফালে আৰু সেইফালে দেখা পাইছে মানুহ আহি আছে সেইখন হৈছে দলং আমি এতিয়া সেইখন মানুহে বনোৱা দলং এতিয়া বনাইছে এই ভোগেশ্বৰী মন্দিৰত এতিয়া মানুহ আহে মাঘ বিহুৰ কাৰণে বা মাঘ মাহৰ কাৰণে এতিয়া মানুহ আহে বহুত সেইকাৰণে দলংখন বনাইছে দলঙৰ সেইফালেও দেখা পাইছে বহুত মানুহ আছে আৰু সেইফালে কি আছে আপোনালোকক এতিয়া দেখুৱাম চাই থাকক ভিডিঅ'টো আৰু সেইখন হৈছে মেইন পকী দলং যিখন বৰ্তমান বনাই আছে লাহে লাহে হ'ব আৰু আহাবাৰলৈ নিশ্চয় হ'ব মানে নদী পাৰ হৈ আহি গ'লোঁ দলংখনৰ পাৰ হৈ মানে আহি গ'লোঁ আৰু ইয়াতো কিবা কিবি আছে কি আছে আপোনালোকক দেখুৱাই আছোঁ কি আছে ইয়াতে আৰু এটা মন্দিৰো আছে মন্দিৰটোও দেখুৱাই আছোঁ সৰু মন্দিৰ চ' চাই থাকক বহুত ভাল লাগিল আৰু তোমাৰ কেনে লাগিছে বঢ়িয়া আজি ইয়াতে পূজা চাব আহিলোঁ আৰু বাকী ঠিকে লাগছে কিন্তু আপোনালোকৰ এই দলংখন যিখন সেইখন ভাল হ'লেও ভাল হয় আৰু এতিয়া আমি ইয়াতে কি দোকান আছে চাম বলক
আপোনালোকৰ যদি এই গাড়ীকেইখনৰ প্ৰয়োজন আছে তেনেহ'লে আপোনালোকে ইয়াত আহি টিকট কাটিব পাৰে মাত্ৰ 50 টকা চাই লওক আমি ভোগেশ্বৰীৰ পৰা আহিলোঁ এইবাৰ কলিবাৰী যাম এইবাৰ মানে আমি ভগালী বিহুত মানে ভোটলি চাম বুলি আহিছোঁ বাকী ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব সো ফ্ৰেন্ডস আহি পালো ঘৰ আৰু ভিডিওটো কেনে লাগিল জনাব ভাল বেয়া কিবা এটা বনাবলৈ ট্ৰাই কৰিছো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিও আপোনালোকে পাই থাকিব যদি ভিডিওটো ভাল লাগে বা চেনেলটো ভাল লাগে আপোনালোকে সাবস্ক্ৰাইব কৰিব পাৰে আজিলৈ মানে ধন্যবাদ আৰু লগতে আপোনালোকক সকলোৰে আৰু এবাৰ হেপী বিহু পিঠা খাওক আপোনালোকে আৰু এনজয় কৰক